মহানগৰীৰ চাঞ্চলকৰ ঘটনা সংঘটিত হৈছে। একেখন বিদ্যালয়ৰ পৰা 4 গৰাকীকৈ কিশোৰী নিৰুদ্দেশ হৈছে। কিশোৰী কেইগৰাকী ষষ্ঠ আৰু সপ্তমমান শ্ৰেণীত অধ্যয়নৰত। আচলতে কেনেকৈ কিশোৰী কেইগৰাকী সন্ধানহীন হৈ আছে সেয়া জানিব পৰা হোৱা নাই। তদন্ত অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে। আমি পুনৰবাৰ উল্লেখ কৰিছো, মহানগৰীত সংঘটিত হৈছে এক চাঞ্চলকৰ ঘটনা। মহানগৰীৰ বশিষ্ঠত সংঘটিত হৈছে এই ঘটনাটো। বনগাঁৱৰ এখন বিদ্যালয়ৰ পৰা সন্ধানহীন হৈ আছে 4 গৰাকীকৈ ছাত্ৰী। সন্ধানহীন কিশোৰী কেইগৰাকী ৰুমি বৰুৱা, নিৰুপাই ৰয়, আয়ুশ্ৰী সিং, জিলমিল দৈমাৰী বুলি জানিব পৰা গৈছে। বেলতলা মাঝিপাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী আছিল আটাইকেইগৰাকী। ষষ্ঠ আৰু সপ্তম শ্ৰেণীত অধ্যয়নৰত কিশোৰী কেইগৰাকী সোমবাৰৰ পৰাই সন্ধানহীন হৈ আছে এই কিশোৰী কেইগৰাকী। বিদ্যালয়লৈ যোৱাৰ পথৰ পৰাই সন্ধান নাই কিশোৰী কেইগৰাকীৰ। ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীৰ কাষ চাপিছে কিশোৰী কেইগৰাকীৰ পৰিয়াল আৰু বৰ্তমানো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও জানিব পৰা হোৱা নাই কিশোৰী কেইগৰাকী আচলতে ক'ত গ'ল বা কেনেকৈ হেৰালে সেয়া জানিব পৰা হোৱা নাই। তদন্ত অব্যাহত ৰাখিছে। এইদৰে যি ঘটনা, সেই ঘটনাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। বনগাঁৱৰ এখন বিদ্যালয়ৰ পৰা যিহেতু সন্ধানহীন হৈ আছে 4 গৰাকীকৈ ছাত্ৰী আৰু সন্ধানহীন কিশোৰী কেইগৰাকী ৰুমি বৰুৱা, নিৰুপাই ৰয়, আয়ুশ্ৰী সিং, জিলমিল দৈমাৰী বুলি চিনাক্ত কৰা হৈছে। বেলতলা মাঝিপাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী আছিল আটাইকেইগৰাকী। ষষ্ঠ আৰু সপ্তম শ্ৰেণীত অধ্যয়নৰত এই কিশোৰী কেইগৰাকী।